আৰু হ'বই, এইটো মোৰ এটা দৃঢ় বিশ্বাস। উত্তৰ পূৰ্বাঞ্চলত থকা আমাৰ 7 ভনী ৰাজ্যৰ ভিতৰত অসম ৰাজ্য এনেকুৱা ধৰণৰ শক্তিশালী এটা ৰাজ্য হ'ব লাগিব, এনেকুৱা ধৰণৰ এটা উন্নত ৰাজ্য হ'ব লাগিব, আৰু এই অসমখনে উন্নতি হ'লেহে অসমৰ চুবুৰীয়া যিবিলাক ৰাজ্য আছে সেই ৰাজ্যবিলাকৰ উন্নতি নিশ্চয় হ'ব। ইয়াৰ ওপৰতে ডিপেণ্ড কৰি আছে আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ আদাৰ ষ্টেটবিলাকৰ উন্নয়নৰো কথা। গতিকে অসমখনত আমি উন্নতি যিকোনো প্ৰকাৰে কৰিবই লাগিব। ইয়াৰ কাৰণে বলিষ্ঠ পদক্ষেপ আমি লোৱাৰ প্ৰয়োজন নিশ্চয় আছে। চৰকাৰ হ'ল এটা ৰাইজৰ মুৰব্বী, গাৰ্জিয়ান, আৰু গাৰ্জিয়ান হিচাপে এই চৰকাৰখনে নিশ্চয় ঘৰ সংসাৰ পৰিয়াল চলাবৰ কাৰণে বলিষ্ঠ আৰু কিছুমান সাহসিক পদক্ষেপ ল'ব লাগিব। এইবিলাক কিছুমান পৰিকল্পনা সফলো হ'ব পাৰে বা বিফলো হোৱাটো অস্বাভাৱিক নহয়, কিন্তু তাৰ মাজেদি আমি আগবাঢ়ি যাব লাগিব। অসমখন বা আমাৰ ৰাজ্যখন, আমাৰ সংসাৰখন, পৰিয়ালখন সবল শক্তিশালী কৰিবৰ কাৰণে আমি যোগ বিয়োগ কৰি পেলাই আগুৱাই যোৱাৰ ব্যৱস্থা কৰিব লাগিব। কেতিয়াবা আমাৰ এইবিলাক GDP আপ ৰাইজিং হোৱা, GDP ডাউনৱাৰ্ডছত যোৱা, এইবিলাক হ'বই। গোটেই বিশ্বত যিটো এটা মানে দুৰ্যোগ চলিছে, যাৰ কাৰণে অসমৰো আজি এই GDP নিম্নগামী হোৱা এই যোৱা বছৰবিলাকত আমি দেখা পাইছোঁ। কিন্তু এতিয়া এই বাজেটটো যিটো আমি এক্সপেক্টেশ্যন কৰাটো দেখা পাইছোঁ,